কোনো নেতিবাচক দিশ নহয়, আচলতে এক ইতিবাচক দিশ লৈ আজি আমি আহিছোঁ। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি সমষ্টিৰ ভূতপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই ভূতপাৰা। ইয়াতে যি ভূতপাৰা গাঁও পঞ্চায়তৰ অধীনত ইয়াতে শৰীৰ চৰ্চা কেন্দ্ৰ এটি ইয়াত স্থাপন কৰা হৈছে। লগতে গাঁৱতে লাগি আছে এটা শিশু উদ্যান। গাঁৱতে লাগি থকা একেলগে ইয়াতে স্থাপন কৰা হৈছে যি ঢেকীয়াজুলিৰ এই ভূতপাৰা গাঁও পঞ্চায়তৰ অধীনত ইয়াতে এইসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াতে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব যি ইয়াতে গাঁও পঞ্চায়তখনৰ। যিগৰাকী সভাপতি পঞ্চায়তৰ সভাপতিগৰাকী মোৰ লগত উপস্থিত আছে। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব আচলতে কেতিয়াকৈ এই শৰীৰ চৰ্চা কেন্দ্ৰটো আৰু যি গাঁৱতে লাগি থকা শিশু উদ্যানখন ইয়াতে শুভ উদ্বোধন কৰা হ'ব, কি ক'ব? আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছতে আমাৰ স্থানীয় বিধায়ক এইখন গাঁৱৰে আমাৰ বাসিন্দা আৰু মই তেতিয়া পঞ্চায়ত সভাপতি নাছিলোঁ। তেতিয়া আমি এই ঠাইডোখৰ বৰ আৱৰ্জনাপূৰ্ণ আছিল আৰু খুব এটা সুবিধাজনক নাছিল। যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা এই ঠাইডোখৰক কেনেকৈ আমি কি কৰিব পাৰোঁ আজি বহু বছৰৰ পৰা চিন্তা কৰি আজি এইটো পৰ্যায়ত পাইছোঁ আমি যে 29 তাৰিখে ৰাতিপুৱা 10 বজাত আমাৰ এই শৰীৰ চৰ্চা কেন্দ্ৰ আৰু শিশু উদ্যানত আমি সম্পূৰ্ণকৈ সাজি কাচি উলিয়াই শুভ উদ্বোধন কৰিম। আমাৰ 29 নৱেম্বৰত অক্টোবৰ। আৰু আমাৰ প্ৰয়াত অটল বিহাৰী বাজপেয়ীদেৱ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন সফল নেতা, গতিকে তেখেতৰ নামেৰে নামাকৰণ কৰি আমি এই শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰটো শুভ উদ্বোধন কৰিম। আৰু সেইদিনাখন আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মহোদয়ে আমাৰ স্থানীয় বিধায়ক অশোক সিংঘল ডাঙৰীয়াই এই শুভ উদ্বোধন কৰিব। আৰু আমি ভাবোঁ যে ইয়াৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত আৰু মানুহৰ শৰীৰ চৰ্চাৰ জৰিয়তে যাতে নিজকে নিৰোগী আৰু সুস্থকৈ ৰাখিব পাৰে আৰু ইয়াত লাভান্বিত হ'ব, শিশুসকলো লাভান্বিত হ'ব। তেওঁলোকে এই শৰীৰ চৰ্চা কেন্দ্ৰ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে কেতিয়াও দেখাই নাছিল। তেওঁলোক আমাৰ শিশু উদ্যানত অহাৰ পিছত এই শৰীৰ চৰ্চা কেন্দ্ৰটো চাই তেওঁলোক আকৃষ্ট হৈ যাতে উপযুক্ত বয়সত এই শৰীৰ চৰ্চা কেন্দ্ৰলৈ সদায় আহে আৰু এটা অভ্যাসত পৰিণত হয়। আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ যুৱচামৰ মানে কু অভ্যাস বেয়া অভ্যাসসমূহ আঁতৰি এই শৰীৰ চৰ্চা কেন্দ্ৰত সকলোৱে মনোযোগ দি নিজৰ লগতে দেশৰ ভৱিষ্যতৰ উন্নতি সাধন কৰে, তাৰে কামনাৰে মই 29 তাৰিখে 10 বজাত সকলোকে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিম। সুন্দৰ পদক্ষেপ। আচলতে যিসমূহ চৰকাৰী আঁচনিসমূহ লগতে যিসমূহ ইয়াতে গাঁও পঞ্চায়তসমূহৰ সদায়ে নেতিবাচক দিশসমূহে দেখিবলৈ পোৱা যায়, দুৰ্নীতি দেখিবলৈ পোৱা যায়, কিন্তু আজি আমি ইয়াতে দেখুৱাইছোঁ ইতিবাচক দিশসমূহ। এক সুন্দৰ ইয়াতে পদক্ষেপ বুলি ক'ব, সুন্দৰ ইয়াতে আঁচনি ইয়াতে ৰূপায়ণ কৰা হৈছে। সুন্দৰকৈ ইয়াতে যিসমূহ ইয়াতে স্থানীয় যুৱকে আজি আহি এনেদৰে এতিয়া ইয়াতে শৰীৰ চৰ্চা কৰাত ব্যস্ত হৈ আছে। বৰ্তমান এক সুন্দৰ
সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এয়া ঢেকীয়াজুলিৰ ভোটপাৰাস্থিত এয়া যি শৰীৰ চৰ্চা কেন্দ্ৰৰ দৃশ্য মই দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ